हाय फ्रेंड्स আপোনালোকক সকলোকে মই নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই বনাবলৈ লৈছো পটল আৰু আলু দাংবডি। আপোনালোকে চাব মোৰ ভিডিঅ'টো শেষলৈকে আৰু যদি চাই ভাল পাই লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সৰিয়হৰ লগত বনাম, বগা সৰিয়হ আৰু ৰঙা সৰিয়হৰ লগত বনাম। আপোনালোকে চাই যাব দেই ভিডিঅ'টো। পটলখিনি মই ভালদৰে চুচি ললো, চুচি লৈ পিনি এতিয়া মই ধুই লম ধুনিয়াকে। আৰু পটলটো মানে অকমান কাটি দিছো মই, ধৰিব নাই পৰা চাগে মোবাইলত, কিন্তু মাজে মাজে কাটি দিছো। আৰু এই চাও গোটা গোটাকে মই ভাজিছো তেলত, তেল সৰহ হ'ব লাগে। আৰু ইফালে ৰঙা আৰু বগা সৰিয়হ ধুই পিনি থৈছো পিচিবৰ কাৰণে। আৰু এইখিনি অকমান লৰাই থাকিব লাগে। ইয়ে চাওক মোৰ হৈ গ'ল। আৰু বেলেগ কাঁহী এখনত উলিয়াই লৈছো। এইখিনি চাওক। আৰু এইফালে দাংবডি লৈছো, দাংবডি মই ভাজি লম। ভাজি লৈ পিনি তাত আকৌ পটলৰ লগত মিক্স কৰি দিম, একেলগে বনাম। সেইকাৰণে বেছি বেছি লোৱা নাই, সব বিধয়ে অকমান অকমান লৈ লৈছো। আৰু এনেকৈ বনাই আপোনালোকে খাইছে নে নাই খোৱা এবাৰ খাই চাবচোন। এই চাওক মই দি দিলো। এতিয়া এইখিনি মই ভালদৰে সিজাই লম। এই চাওক সিজি গ'ল মোৰ। আৰু এইখিনি সিজালৈকে এতিয়া মই এইখিনি মছলাখিনি পিচি লম ভালদৰে। এয়া হৈ গ'ল মোৰ। আৰু এয়া দি দিছো। মোৰ ভিডিঅ'টো কৰি থাকোঁতে কেনেকৈ এনেকুৱা হৈ গ'ল জানো নিজে ক'ব নোৱাৰো দেই। এনেকৈ দেখাবৰ কাৰণে দি দিছো। আৰু মই এইফালে মছলাখিনি দিয়াৰ পাছত মই পানী অকমান দি দিছো, যাতে গোটেই সৰিয়হখিনি মছলাখিনি পটলৰ ভিতৰত সোমাব পাৰে, তেনেকৈ দিছো। আৰু ইফালে বিলাহী, সৰু বিলাহী কেইটামান দি দিছো। আৰু এয়া হৈ গ'ল। এইখিনি মই দাইল বইল কৰিছিলো হ'লে। ভাজি এখন কৰিলে দাইল বইল কৰোৱে মই, আৰু বইল কৰি খাই ভাল লাগে বেছি। এইফালে মোৰ ৰেডি হৈ গ'ল কাঁহীখন, খাই ল'ব লাগে আৰু দেই। আৰু আজি যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আজিলৈ আহো, বাই।